ধুনীয়াকে মেজি বনাই আছো এতিয়া আমি সকলোৱে মিলি দীঘল দীঘল বাঁহ দিয়া হৈছে ইয়াতে আৰু ইয়াত দিয়া হ'ব এতিয়া আপোনাৰ খেৰ আৰু ইপিনে আছে সকলোৱে এয়া ইয়াতে খাহী বনাই থকা হৈছে এতিয়া ধুনীয়াকে খাম আমি সকলোৱে মিলি আৰু এই খেৰবিলাক এইবিলাক আমি এনেকে দিয়া হ'ব এয়া আৰু অলপ বাকী আছে বাৰু এইখিনি খানাত আমাৰ এইদৰে বনাই থকা হৈছে ধুনীয়াকে এয়া আৰু মাল হৈছে আজিৰ এইটো হৈছে একদম হেভি হ'ব এইটো জানে আপোনালোকে খাহী হয় খাহী ধুনীয়াকে বনাম এনেকে বনাই আছে এতিয়া যিহেতু ৰাতি খাব লাগিব খানা খাওয়ার কারণে পুরা বনাই আছো এটু কি দি আছা বাতিত হাঁহৰ মাংস না বঢ়িয়া আৰু এখেতে বাৰু ৰখি আছে খাবৰ কাৰণে আৰু এইটো হৈছে আপোনাৰ খাহী না আচ্ছা বঢ়িয়া এই বঢ়িয়াকে খাই দিম এতিয়া আমি সকলোৱে মিলি আৰু এইদৰে পুৰা খাই থকা হৈছে আজি ৰাইজে ফাৰ্ষ্ট গ্ৰুপ মানুহ কমকে ভাত দিয়া